ইপ্ৰাইমৰ দৰ্শকসকলক দিবলৈ ওলাইছো এক বিগ ব্ৰেকিং নিউজ। হাজোৰ বৰ্ণিত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। AS17B 8785 নম্বৰৰ DI ভেন এখন নিয়ন্ত্ৰণ হেৰুৱাই লুটি খাই ৰাজপথত বাগৰি পৰে। বাহনখনে পশ্চিমবংগৰ শিলিগুৰিৰ পৰা বৰপেটা হৈ গুৱাহাটী অভিমুখে ৰাওনা হৈ থকা অৱস্থাত সংঘটিত হৈছে এই দুৰ্ঘটনা। শিলগুৰিৰ পৰা বাহনখনে ফলমূল কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে। এই ঘটনাত ভেনখনৰ চালক আৰু হেণ্ডিমেন দুয়োজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ভেনখনৰ চালক ৰাহুল আমিন আৰু হেণ্ডিমেন গোলাম মুস্তাফাৰ ঘৰ ধুবুৰী জিলাৰ বিলাচীপাৰা টিলাপাৰাত। বৰ্তমান দুয়োজনকে ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। আমি এই মুহূৰ্তত দৰ্শকসকলক জনাই আছো এক গুৰুত্বপূৰ্ণ খবৰ। হাজোৰ বৰ্ণিত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন শিলিগুৰিৰ পৰা মানে বৰপেটা হৈ আমি গুৱাহাটী যাব আহিছিল। তাৰপিছত গাড়ীখন মানে হঠাতে কিবা এটা এক্সিডেণ্ট হ'ল, মানে ড্ৰাইভাৰে গম পোৱা নাই কি কাৰণে স্পীড আছিল, বহুত স্পীড আছিল গাড়ীখন। আহি থকাৰ পাছত মানে সেই অৱস্থাত মানুহ বহুত খোজকাঢ়ি আছিল। খোজকাঢ়ি থকাৰ মোটামুটি কোনোমতে বাচিল। ড্ৰাইভাৰৰ অলপ মানে চাল তাল বেছি, বাকী অলপ ৰাস্তাৰ ওপৰতে বাগৰি পৰিছে। কি লৈ আছিল গাড়ীখনে? কি লৈ আহিছিলে? গাড়ীখনে বেদনা লৈ আহিছিল, বাকী বলৰো পিকআপ ভেন আছিল গাড়ীখন। এক্সিডেণ্ট বৰ্ণি চকত দলং পাৰ হৈ। হাজোৰ পৰা বিকি মেধিৰ ৰিপৰ্ট, ই প্ৰাইম।